ধৰা হল আপোনালোকৰ মোবাইলটো কোনোবাই চুৰি কৰি লৈ গ'ল কেনে হ'ব বাৰু সেই চোৰজনৰ ফটো যদি আপোনালোকে লগে লগে পায় প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লওক লকৱাটছ নামৰ এই এপটি আৰু ইয়াতে কেমেৰা পাৰমিশন লোকেশন এইবিলাক অন কৰি দিয়ক আৰু তাৰ অলপ তলতে আপোনালোকে ইমেইল এড কৰা এটি অপচন দেখিব আৰু ইয়াৰ পিছত আপোনালোকৰ মোবাইলটো যদি কোনোবাই আনলক কৰিব চেষ্টা কৰে তেন্তে সেই মানুহজনৰ লাইভ লোকেশন ফটো সহ আপোনালোকৰ ইমেইলত আহি যাব কেতিয়াবা আমি হঠাতে এটি মিউজিক শুনো যিটো আমাৰ খুব ভাল লাগে কিন্তু আৰ্টিষ্টজনৰ নাম মিউজিকটোৰ নাম এইবিলাক নজনাৰ বাবে আমি সেই মিউজিকটো পুনৰবাৰ শুনিব নোৱাৰো তাৰ কাৰণে আপোনালোকে এটি এপ ডাউনলোড কৰিব পাৰে যিটোৰ নাম হৈছে সেজাম এপটো ডাউনলোড কৰি লৈ মাইক পাৰমিশনটো অন কৰি দিয়ক আৰু যেতিয়া আপোনালোকে পছন্দৰ এটি মিউজিক শুনিব এপটো অন কৰি মাজৰ যিটো ৰাউণ্ড আছে হেতুত ক্লিক কৰি দিয়ক অলপ পিছতে মিউজিকটোৰ গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব নেক্সট এপটি হৈছে ষ্টুডেণ্টসকলৰ বাবে সায়েন্স মেথছ এইবিলাকৰ ইকুৱেশ্যনত যদি কিবা প্ৰবলেম হয় তেন্তে তাৰ কাৰণে আপোনালোকে এইকেইটা এপ ব্যৱহাৰ কৰিব পাৰে প্ৰথমতে হৈছে সক্ৰেটিক বাই গুগল আৰু এই এপটো যদি সাপোৰ্ট নকৰে তেন্তে ডাউনলোড কৰিব পাৰে মাইক্ৰসফটৰ মেথছ সলভাৰ এপটো খোলাৰ পিছত এটা স্কেনাৰ ওপেন হ'ব এই স্কেনাৰ ভিতৰত আপোনালোকৰ মেথছটোৰ ফটো তুলি দিয়ক আৰু তাৰ সমাধান কম সময়তে আপোনালোকে ষ্টেপ বাই ষ্টেপ পাই যাব